জহা ভুল আৰু শুকান মাছৰ ৰেচিপি এটা আজি আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ। এই ৰেচিপিটো আপোনালোকেও বহুত ভাল পাব। ইয়াৰ বেছি বস্তু আমাক দৰকাৰ নহয়। মই ইয়াত 3টা জহা ভুল লৈছোঁ আৰু কেইটামান শুকান মাছ। শুকান মাছটো আপোনালোকে ইয়াতকৈ সৰু শুকান মাছ দিওঁ বুলি ভাবিলেও দিব পাৰে বা ইয়াতকৈ আপোনালোকে ডাঙৰ পাৰিলেও ল'ব পাৰিব। আৰু এটা মই আলু একেবাৰে পাতল পাতলকৈ কাটি লৈছোঁ, যিহেতু ভুলটো সিজিবলৈ বেছি সময় নালাগে, সেইটো কাৰণে আলুটো মই একেবাৰে পাতলকৈ কাটি লৈছোঁ। ভুলকেইটা কটাৰ আগতে এবাৰ মই ভালকৈ ধুই ল'লোঁ আৰু এইফালে কেৰাহীখনত অলপমান মিঠাতেল মই গৰম কৰি লৈছোঁ। মাছকেইটা প্ৰথমতে ফ্ৰাই কৰি ল'ব লাগিব। তেলখিনি গৰম হয় মানে এইফালে মই ভুলকেইটা কটাৰ আগতে অকণমান টেষ্ট কৰি চাই লওঁ। কেতিয়াবা কি হয়, ভুলবোৰ অকণমান তিতাও থাকে, তিতা থাকিলে চব্জিখন খাবলৈ একেবাৰে ভাল নহয়। সেইটো কাৰণে মই কটা আগতে অকণমান টেষ্ট কৰি পেলাই এনেকৈ চাই লওঁ। যদি তিতা থাকে সেই ভুলটো মই তেতিয়া নিদিওঁ। আৰু 3টা ভুলৰ ভিতৰত এটা ভুল অকণমান তিতা পাইছিলোঁ। মই ভাবিলোঁ প্ৰথমডোখৰ তিতা, পাছৰডোখৰ কিছুমানৰ তিতাটো কম থাকে, কিন্তু সেই ভুলটো গোটেই ভুলটোৱে তিতা। সেইটো কাৰণে বাকী ভুল দুটা মই বাকলিটো একেবাৰে পাতলকৈ গুচাই লৈছোঁ। আৰু ভুলকেইটা মই বাকলি গুচোৱা আগতো এবাৰ ধুইছিলোঁ, কিন্তু পাছতো এবাৰ আকৌ মই ধুই লৈছোঁ। কিন্তু কুটাৰ পাছত ভুলবোৰ ধুব নালাগে, তেতিয়া টেষ্টটো একেবাৰে ভাল নহয়। সেইটো কাৰণে কুটা আগতে ধুই ল'ব লাগে। আৰু তেলখিনি গৰম হ'লত ইয়াত মই শুকান মাছকেইটা দি দিছোঁ। আৰু যেতিয়া মই মাছকেইটা দিছোঁ, গেছৰ ফ্লেমটো একেবাৰে কমকৈ থৈছোঁ। আৰু যিহেতু শুকান মাছ হয়, যদি অলপমান জুইটো বেছি দি পেলাই ফ্ৰাই কৰা হয়, মাছকেইটা জ্বলি যাবও পাৰে। একেবাৰে কম গেছত মই 5 মিনিটমান সময় মাছকেইটা ফ্ৰাই কৰি লৈছোঁ। যদি সৰু চাইজৰ মাছ হয় তেতিয়া ইমান সময় নালাগে, 2 মিনিটমানতে হৈ যায়। যদি চাইজটো অকণমান সৰু হয় মাছকেইটা, অকণমান ডাঙৰ কাৰণে এইকেইটা মই 5 মিনিটমান সময় কম জুইতে ফ্ৰাই কৰি ল'লোঁ। আৰু এইফালেও মই ভুলটো এতিয়া কাটি লৈছোঁ। আৰু ভুল হওক বা যিকোনো এটা চব্জি আপোনালোকে চাবচোন, কটাৰ লগতো বহুতখিনি কথা থাকে। ভুলেই হওক বা জিকাই হওক, অকণমান দীঘলীয়াকৈ যদি কটা হয়, অকণমান দীঘলীয়াকৈ পাতল পাতলকৈ যদি কটা হয়, তেতিয়া চব্জিখনৰ টেষ্টটো বহুত ভাল হয়। মই অকণমান দীঘলীয়াকৈ এনেকৈ পাতল পাতলকৈ কাটি লৈছোঁ। যিহেতু মই এনেকৈ দীঘলীয়াকৈ কাটিলেহে ভাল পাওঁ, আপোনালোকে যিটো চাইজতে ভাল পায় সেইটো চাইজতে কাটি ল'ব। এইফালে মোৰ মাছকেইটাও ফ্ৰাই হৈ গৈছে। একেবাৰে কম গেছত মই 5 মিনিটমান সময় ফ্ৰাই কৰি ল'লোঁ। আৰু ফ্ৰাই কৰি দিয়াৰ পাছত তেলখিনি অকণমান ডাঠ নিচিনা হৈ যায়, যিহেতু মাছকেইটা অকণমান মচমচীয়া হৈ যায়। ইয়াত যিহেতু মাছৰ পেটুটো থাকে, ফ্ৰাই কৰি দিলে মচমচীয়া হোৱাৰ পাছত পেটুটো অকণমান ভাগিও যায়। সেইটো কাৰণে তেলখিনি একেবাৰে ক'লা নিচিনা হৈ যায়। এই তেলখিনি মই চব্জিখন বনাওঁতে ব্যৱহাৰ নকৰোঁ। আৰু কেৰাহীখনতে মাছখিনি এনেকৈ মই ছাইড কৰি দিছোঁ, যাতে তেলখিনি ধুনীয়াকৈ মাছখিনিৰ পৰা ওলাই যায়। আৰু মাছকেইটা তেনেকৈ মই 1 মিনিটমান সময় ৰাখি দিলোঁ মচমচীয়া হ'বৰ কাৰণে। চব্জিখন বনাবৰ কাৰণে এইফালে মই কেৰাহীখনত অলপমান মিঠাতেল গৰম কৰি লৈছোঁ। আৰু তেলখিনি গৰম হ'লত ইয়াত মই আধা চামুচমান জিৰা দি দিছোঁ। জিৰাকেইটা ফুটাৰ পাছত ইয়াত মই অলপমান আদা নহৰু দি দিছোঁ থেঠেলিয়াই পেলাই। আৰু নহৰুকেইটা মই বাকলিৰ সৈতে দিছোঁ। এনেকৈ নহৰুটো যদি অকণমান বাকলিৰ সৈতে থেঠেলিয়াই পেলাই দিয়া হয়, তেতিয়া তাৰ টেষ্টটো বহুত ভাল লাগে। আৰু ইয়াত মই পিঁয়াজ ব্যৱহাৰ কৰা নাই, যিহেতু ভুলত অকণমান মিঠা টেষ্ট এটা আহে, পিঁয়াজৰো মিঠা টেষ্ট এটা আছে। সেইটো কাৰণে বেছি মিঠা হ'লেও ভাল নালাগে। মই পিঁয়াজ নিদিয়াকৈ চব্জিখন বনাইছোঁ। যদি আপোনালোকে পিঁয়াজ ভাল পায় দিবও পাৰে। আদা নহৰুখিনি অকণমান ৰঙচুৱা হ'লত ইয়াত মই 2টা বিলাহী কাটি পেলাই এনেকৈ দি দিছোঁ। যদি আপোনালোকৰ ওচৰত এনেকুৱা ডাঙৰ বিলাহী নাথাকে, আপোনালোকে কেইটামান কণ বিলাহীও দিব পাৰে। কিন্তু কণ বিলাহীটো দিওঁতে আপোনালোকে ভালকৈ মন কৰিব, বহুত বেছিও দি নিদিব। কণ বিলাহীটো যিহেতু টেঙা হয়, বহুত বেছি টেঙা হৈ গ'লে চব্জিখন খাবলৈ ভাল নালাগিব। জোখমতে আপোনালোকে দি ল'ব। আৰু ইয়াত সোৱাদ অনুসৰি নিমখ আৰু হালধি দি দিছোঁ। আৰু বিলাহীখিনি গলি নোযোৱালৈকে এইখিনি মই অলপ সময় ভাজি ল'ম। আৰু এইফালে বিলাহীখিনি অলপমান গলি গৈছে। এতিয়া মই যিটো আলু একেবাৰে পাতলকৈ কাটি থৈছিলোঁ, আলুটো ইয়াতে দি দিম। আলু আপোনালোকে বইল কৰি দিওঁ বুলি ভাবিলেও দিব পাৰে। বইল কৰি দিলেও এই চব্জিখনৰ টেষ্টটো বহুত ধুনীয়া হয়। আৰু ইয়াত মই বেলেগ মছলা ব্যৱহাৰ নকৰোঁ, যিহেতু জহা ভুলৰ লগত মই মাছ বনাম। আৰু জহা ভুলৰ নিজৰে এটা ইমান ধুনীয়া গোন্ধ আছে, খাবলৈও বহুত ভাল লাগে। বেলেগ মছলা দিলে ইয়াৰ টেষ্টটো একেবাৰে ভাল নহয়। সেইটো কাৰণে বেলেগ মছলা মই একো ব্যৱহাৰ নকৰোঁ। আৰু ইয়াত দেখিছে বিলাহীখিনিও ধুনীয়াকৈ গলি গৈছে। আলুটো প্ৰায় অকণমান সিজা নিচিনা হৈছে। এতিয়া মই ইয়াত দি দিছোঁ উতলা গৰম পানী। আৰু ইয়াত আপোনালোকে গৰম পানীয়ে ব্যৱহাৰ কৰিব। যদি ঠাণ্ডা পানী দি দিয়া হয়, ইয়াৰ টেষ্টটো একেবাৰে কমি যায়। সেইটো কাৰণে গৰম পানীয়ে দিব। আৰু বিলাহীখিনি মই অলপমান ভাঙি পেলাই যিখিনি ভুল মই কাটি থৈছিলোঁ, ভুলখিনি এতিয়া মই ইয়াতে দি দিম। যদি আপোনালোকে শুকান মাছ নিদিয়াকৈ ভুলৰ চব্জি বনায়, আপোনালোকে পানী নিদিয়াকৈও বনাব পাৰিব। আৰু মাছটো দিলে যিহেতু অকণমান সময় উতলিবলৈ সময় লাগিব, সেইটো কাৰণে ইয়াত মই অকণমান পানী দি দিছোঁ। আৰু ভুলটো যিহেতু খুব সোনকালে সিজে, বহুত সময় ভাজিবলৈ দৰকাৰেই নাই। ভুলখিনি আধা সিজা হোৱাৰ পাছতে ইয়াত মই ফ্ৰাই কৰি থোৱা মাছখিনি দি দিম। আৰু এইখিনি সিজিবৰ কাৰণে মই ঢাকন মাৰি 5 মিনিটমান সময় ৰাখি দিম। 5 মিনিটমানৰ পাছত যেতিয়া আধা সিজা নিচিনা হ'ব, তেতিয়াহে মই মাছখিনি ইয়াত দিম। যিহেতু মাছখিনি ফ্ৰাই কৰি থোৱা আছে, আৰু বহুত সময় উতলি থাকিলেও শুকান মাছৰ টেষ্টটো ইমান ভাল নালাগে। সিজি পেলাই শুকান মাছৰ কাঁইটকেইটা ওলাই যায়, তেতিয়া টেষ্টটো ভাল নহ'ব। সেইটো কাৰণে মই ভুলখিনি আধা সিজা হোৱাৰ পাছতহে ইয়াত মাছখিনি দিম। আৰু এয়া মই 5 মিনিটৰ পাছত দেখাইছোঁ, ভুলখিনি ধুনীয়াকৈ সিজিয়ে গৈছে। পানীটো অকণমান শুকাই গৈছে। আৰু এইকণ পানী আমাক যিহেতু লাগিবই, মাছখিনিও অকণমান সময় উতলিব লাগিব। সেইটো কাৰণে মই একেবাৰে গেছটো কম কৰি পেলাই ইয়াতে মাছখিনি দি দিম।
মাছখিনি দিয়াৰ পাছত বহুত বেছি লৰাই থাকিবও নালাগে অলপ লৰাই পেলাই ঢাকি একেবাৰে কম জুইত 5 মিনিটমান সময় ঢাকি দিলেই হৈ যাব 5 মিনিট বা 6-7 মিনিটমান সময় আপোনালোকে একেবাৰে কম জুইত ঢাকি থৈ দিব তেতিয়াহে খাবলৈ বহুত ভাল হয় বহুত সময় সিজাই থাকিবও নালাগে এতিয়া মই গোটেইখিনি বস্তু দিয়াৰ পাছত নিমখটো অকণমান টেষ্ট কৰি চাইছোঁ যদি নিমখটো কম হয় আৰু অকণমান দিব লাগিব মোৰ নিমখটো অকণমান কম নিচিনা লাগিছে সেইটো কাৰণে ইয়াতে মই আৰু অকণমান নিমখ দি দিছোঁ আপোনালোকে এবাৰ টেষ্ট কৰি চাব যদি কম হয় নিমখটো আৰু অকণমান দি ল'ব চব্জিখন আৰু এবাৰ মই 1 মিনিটমানৰ কাৰণে ঢাকি দিলোঁ আৰু যিখিনি শুকান মাছ মই ইয়াত ব্যৱহাৰ কৰিছিলোঁ মাছখিনি মই বজাৰৰ পৰা কিনি অনা হয় ভালকৈ ধুই মেলি মই দুটা চোকা ৰ'দত শুকুৱাই পেলাই বৈয়ামত ভৰাই থৈ দিছিলোঁ যদি আপোনালোকেও বজাৰৰ পৰা কিনি আনে মাছখিনি ভালকৈ ধুই মেলি ৰ'দত শুকুৱাই থৈ দিব যেতিয়া মন যায় আপোনালোকে বনাই খাব পাৰিব আৰু বিশেষকৈ এই শুকান মাছটো জহা ভোলৰ লগত খাবলৈ বহুত ধুনীয়া হয় আৰু ইমানেই ধুনীয়া গোন্ধ এটা ওলাইছে বহুত ভাল হৈছিলে খাবলৈ ভিডিঅ'টো ইমানখিনিলৈকে চোৱাৰ কাৰণে বহুত ধন্যবাদ